হাই ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। স্বাগতম জনাইছোঁ মোৰ জুৰিকুকু ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত হীৰক বন্ধাৰ ছেকেণ্ড পাৰ্টটি আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টি চাই সকলোৱে ভাল পাব বুলি আৰু স্কিপ নকৰাকৈ শেষলৈকে চাব। তেতিয়াহ'লে ব'লক ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া এইখিনিৰ লগত এইখিনি বান্ধিব লাগিব। এইখিনি ৰাষ্ট্ৰৰ ফুটাটোত এযোৰকৈ আছে নহয়, এযোৰকৈ ইয়াত বান্ধিব লাগিব। এনেকৈ এইখিনিত বান্ধিম, এনেকৈ বান্ধিম। এইফালৰ পৰা এনেকৈ বেকাকৈ আহিম নহয়, এনেকৈ আহি পিনি আকৌ এফালে এনেকৈ যাম। আকৌ এইটো ডিজাইনত মানে বান্ধিম, এনেকুৱা ডিজাইনত গোটেইকেইটা বান্ধিব লাগিব। ইয়াত যিমানখিনি আছে গোটেইখিনি বান্ধিব লাগিব। আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখিনিত বান্ধিবৰ কাৰণে এনেকুৱা ব সূতা ল'ব লাগে। এইখিনিতে মই অলপমান পুৰণা ব লৈছোঁ, নতুন বও ল'ব পাৰে বা যাতে ছিগিব নালাগে আৰু। এইখিনি এতিয়া মই কাটি ল'ম। এতিয়া এইখিনি দীঘলটো মই 9 ইঞ্চ জোখত কাটিব লাগিব। 9 ইঞ্চ এইখিনি দীঘলটো মই 9 ইঞ্চ জোখত কাটি ল'ম। এইটো 9 ইঞ্চ, এইটো ইমানটো জোখত মই এইখিনি কাটিম। আৰু দৰকাৰ হ'ব, মই বৰ্তমান এইখিনিকে কাটি লৈছোঁ। প্ৰথমে এইখিনি কাটি লৈছোঁ, কাটি লৈ পিনি এইখিনি এতিয়া কাটি ল'লোঁ। ইয়াৰ পৰা এডাল এডালকৈ উলিয়াই এইফালৰ পৰা বান্ধি যাম। এইফালৰ পৰা এফালে ৰাছৰ ফুটাত এযোৰ বান্ধিম, এইফালে এডালত বান্ধিম। মানে এইখিনি গোটেইখিনি এনেকৈ এইটো চুকীয়া ডিজাইনত বান্ধিম। এইফালৰ পৰা যিমানকেইডাল হয় এইফালে এনেকৈ বান্ধি যাম। আকৌ এইফালৰ পৰা বান্ধি আকৌ এইফালে এনেকৈ ঘূৰিম। এইটো ডিজাইনত বান্ধি যাম। এইফালে এতিয়া এডাল লৈ লৈছোঁ আৰু এইফালে ৰাছখনৰ ফালৰ পৰা এযোৰকৈ লৈ এইফালে এতিয়া মই এইডাল লৈছোঁ। ওলাইছে নাচাব, এইটো এনেকৈ দেখাইছোঁ। এতিয়া এই ৰাছৰ ফুটাৰ এইটো কিনাৰকেইডাল দুডলীয়াকৈ দিয়া থাকে। এইডাল এনেকৈ ল'লোঁ, এইডাল বৰডাল ভৰাই এইফালৰ প্ৰথমডালত এনেকৈ লৈ এনেকৈ বান্ধি দিম। মই যে এতিয়া বান্ধি আছোঁ এই এইকেইডাল বান্ধিব নালাগে, এই ৰঙাকেইডালৰ পৰা বান্ধিব লাগে। মই বান্ধিছিলোঁ, আকৌ খুলি পেলালোঁ। নহ'লে ফুলপাহ উঠালে মানে পুতলটো ৰখাব লাগিব যে, বগাকেইডালতো যদি ফুলপাহ উঠি যায় পুতলটো ৰখাবলৈ দিগদাৰ হয়। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাবচোন, তেতিয়া নিশ্চয় বুজি পাব মই কেনেকৈ কৰিছোঁ। মোৰ এতিয়া প্ৰথমডাল বন্ধা হৈ গ'ল। এতিয়া দ্বিতীয়ডাল বান্ধিম। ৰাছখনৰ 2 নম্বৰ ফুটাত থকা সূতাডাল সেইডাল মই উলিয়াই লৈছোঁ। এই সূতাডাল মই ডনখিনিৰ 2 নম্বৰডালত বান্ধিম। এনেদৰে মই এডাল এডালকৈ ডনখিনিত যেনেকৈ 27ডাল আছে তেনেকৈ সূতাও মই 27ডালত বান্ধি ল'ম। এনেদৰে মই অলপ বান্ধি লওঁ। এয়া মোৰ এটা লাইন বন্ধা হৈ গ'ল। ওপৰত যেনেকৈ 27ডাল আছে, মই তলৰ সূতাৰো 27ডাল বান্ধি ল'লোঁ। তাৰপৰা এতিয়া শেষৰডালৰ পৰা এতিয়া ঘূৰি আহিব লাগিব। শেষৰডাল বান্ধি ল'লোঁ। এতিয়া আকৌ শেষৰডাল নাবান্ধো, শেষৰ পৰা এতিয়া 2 নম্বৰডালত বান্ধিম। এতিয়া যোনডাল ধৰি আছোঁ নহয়, এইডাল মই নাবান্ধো। আকৌ এতিয়া 2 নম্বৰডালৰ পৰা আকৌ বান্ধিম। কেনেদৰে বান্ধিছোঁ চাই থাককচোন, তেতিয়া নিশ্চয় বুজি পাব। এয়া দেখিছে নহয়, মই 2 নম্বৰডালত বান্ধিছোঁ। এনেদৰে মই গোটেইখিনি বান্ধি ল'ম। মই অলপ বান্ধি লৈছোঁ, তাৰপিছত আকৌ দেখাইছোঁ। এতিয়া এইফালৰ পৰা শেষ কৰা আছে। এতিয়া এইফালৰ পৰা এতিয়া ঘূৰাই এইফালে এইটো এৰি থৈ এইফালৰ পৰা চিলাম। সেইফালৰডাল এৰি এডালৰ পৰা আকৌ এতিয়া বান্ধি আহিম। এইফালে ৰাছখনৰ ফুটাটোৰ পৰা চাই লৈ পিনি উলিয়াই যাম। এইখিনিত বান্ধোতে ভালকৈ বান্ধিব লাগিব। ইয়াৰ যদি সূতাখিনি যদি এডাল থাকি যায় নহয় এনেকৈ বান্ধিবলৈ, সেই এডালৰ কাৰণে আকৌ গোটেইখিনি কাটিব লাগিব বন্ধাখিনি। মানে প্ৰথমতে বান্ধি যাওঁতে ভালকৈ বান্ধি যাব লাগে।
আৰু এইকেইডালত বান্ধোতেও এফালৰ পৰা মিলাই মিলাই চাই পিনি বান্ধিব লাগিব। দেখিছে নহয় মই কেনেদৰে বান্ধি আছোঁ। এফালেতো বন্ধা হৈ গ'ল, আকৌ এতিয়া এফালৰ পৰা ঘূৰি যাব হ'লে এডাল এৰি পিনি আকৌ এডাল এৰি দিলোঁ, এডাল এতিয়া আকৌ এফালৰ পৰা মিলাই বান্ধিব লাগিব। আকৌ এতিয়া ভৰি দিলোঁ। এইখিনি বান্ধোতে অলপ কষ্ট হয়, মোৰ 2 দিন লাগিল এইখিনি বান্ধোতে। এবাৰ বন্ধাৰ পাছত 18খন গামোচাৰ কাৰণে একেবাৰে কষ্ট নোহোৱা নিচিনা হৈ যায় আৰু। এনেদৰে মই এতিয়া গোটেইখিনি বান্ধি লওঁ। এয়া মোৰ এইখিনি বন্ধা কমপ্লিট হৈ গ'ল। ইয়াত দেখিছেনে পূৰা এনেকৈ বেকা বেকিকৈ বন্ধা হৈছে, আৰু এইবোৰ ফাগবিলাক দেখিছেনে এনেকুৱাকৈ আছে এইবোৰ। এইখিনি বন্ধা এতিয়া কমপ্লিট হৈ গ'ল। এতিয়া ফুলখিনি বান্ধিবৰ কাৰণে এনেকুৱাকৈ এইখিনি ল'ব লাগিব। এইখিনিত মই যেনেকৈ 27ডাল লৈছিলোঁ তেনেকৈ ইয়াতো এতিয়া 27ডাল নাই, ইয়াত 28ডাল আছে, এডালটো 2ডাল। এইখিনি এতিয়া 2ডাল 2ডালকৈ বন্ধা আছে নহয়, এনেকৈ 2ডালকৈ লৈ পিনি বান্ধি লৈছোঁ। এতিয়া 28ডাল হৈছে, এডাল বাৰু থাকিবই ভাগে। আৰু এতিয়া এইখিনি বান্ধিবৰ কাৰণে এতিয়া এনেকৈ এডাল চালি মাৰি লাগিব এডাল। এই চালি মাৰিডালত মই এইখিনি বান্ধিম। ইয়াৰ দীঘলটো মই তলৰ এইখিনিৰ লগত বান্ধিব পৰা জোখত লৈছোঁ। এইখিনিৰ লগত বান্ধিব লাগিব নহয়। তলৰ এইখিনিৰ লগত বান্ধিব পৰা জোখত ৰাখি মই ওপৰৰ চালি মাৰিডালৰ লগত এডাল মই বান্ধি লৈছোঁ। এতিয়া এইখিনিৰ লগত এডাল এডালকৈ বান্ধিম। ওপৰখিনি দেখাব নালাগে বাৰু, মই ওপৰৰ পৰা এডাল এডালকৈ উলিয়াই লৈছোঁ। এতিয়া এইটো এডাল এডালকৈ ইয়াত গাঁঠি দিম। এইখিনিত গাঁঠিটো এটাকৈ নহয় 2টাকৈ দিব লাগে। মই প্ৰথমতে এটাকৈ দি লৈছিলোঁ, আকৌ এটা এটা দি দিলোঁ। 2টা কৰি দিব লাগে। এটাকৈ দি দিওঁ নিবা, হৈ পৰিব নিবা। কিন্তু এনেকৈ এটা এটা গাঁঠি দি লৈছোঁ। এডাল হাতৰ এইটো মই গাঁঠি এটা দি লৈছোঁ। গাঁঠিটো দি পিনি আৰু ইয়াত অকণমান পুৰি লৈছোঁ, নহ'লে এই পিছল সূতা যে এডাল গাঁঠিটো খোল খাই যাব, নহ'লে ওলাই যাব। সেইকাৰণে এডোখৰত গাঁঠিটো দি পিনি পুৰি ল'ব লাগে, আৰু মই এডোখৰত এটা গাঁঠিটো দি পিনি পুৰি লৈছোঁ। তো মই ইয়াত গাঁঠি এটা এটা দি লৈছোঁ। এনেদৰে মই গোটেইখিনি ইয়াৰ লগত বান্ধি ল'ম। আৰু এই মোৰ এইখিনি বন্ধা কমপ্লিট হৈ গ'ল, ঢিলা হৈ আছে। এইখিনি বন্ধা হৈ গ'ল। এইখিনি এতিয়া সূতাখিনি লুজ হৈ আছে ন, ওপৰলৈ টানি পিনি এইখিনি আকৌ টানি পিনি বান্ধি দিব লাগিব, তেতিয়া অকণমান টাইট হৈ থাকিব। এইডাল যোনডাল এফালে বেছি হৈ আছিলে, এইডাল এই ওপৰতে এতিয়া এনেকৈ মেৰিয়াই পিনি থৈ দিম আৰু এভাগে। এনেকৈ মেৰিয়াই থৈ দিলোঁ। আৰু এইখিনি এতিয়া টান কৰি ল'লোঁ। এইখিনি চাগে এতিয়া সম্পূৰ্ণ হৈ থাকিলে। এইখিনি এতিয়া লৈছোঁ থকা এনেকৈ ফিট হৈ থাকিব লাগে, তেতিয়া ভাল আৰু ফুলপাহ বান্ধিবৰ কাৰণেও। এতিয়া এনেকৈ আপোনালোকেও বান্ধি ল'ব। এনেদৰে বান্ধিব আৰু দেই। এতিয়া ফুল বান্ধিবৰ কাৰণে এনেকৈ মই অলপ কাটি লৈছোঁ। এইখিনি আগতে মই বন্ধা হয়। এইখিনি এতিয়া দীঘলটো কিমানকৈ লৈছোঁ তো দেখাই দিছোঁ, কিমান লৈছোঁ। ইয়াৰ দীঘলটো মই এইফালে 8 ইঞ্চ লৈছোঁ। এইটো 8 ইঞ্চ লৈছোঁ দীঘলটো। এনেকৈ দীঘলকৈ 8 ইঞ্চত কাটি পিনি ইফালৰ আগটোহেঁত পুৰি লৈছোঁ। এইবোৰ নহ'লে সূতাবোৰ ওলাই জানো, পিছল সূতাৰ কাৰণে আগটোহেঁত পুৰি লৈছোঁ। এনেদৰে পুৰি ল'ব। পুৰি পিনি এইফালে গাঁঠি এটা দি ল'ব।
এতিয়া মই গাঁঠি দি ল'লোঁ। এতিয়া ফুলপাহ বান্ধিব হ'লে এতিয়া মই কাষৈটো বান্ধিম, এইটো কাষৈ বান্ধিম। তাৰপৰা এইপাহ ফুলপাহ হৈছে এপাহ। মই এতিয়া এই ফুলপাহ বান্ধিব লাগিব এনেকৈ। এইটো সোঁমাজৰ পৰা এই ফুলপাহৰ এই ফুলপাহৰ সোঁমাজলৈকে যিমানকেইটা কাঠি আছে, এইটো 27টা আছে, মই হিচাপ কৰি থোৱা আছে। এনেকৈ বান্ধিব লাগিব। এইটো সোঁমাজৰ পৰা এইটো সোঁমাজলৈকে ফুলপাহৰ বান্ধিব লাগিব। এইটো সোঁমাজৰ পৰা এইটো সোঁমাজলৈ যিমানকেইটা কাঠি আছে এনেকৈ কৰি পিনি হিচাপ কৰি এইটো গোটেইটো উঠাব লাগিব। কেনেকৈ উঠাব লাগে দেখাম বাৰু, কিন্তু এই সোঁমাজৰ পৰা এইটো সোঁমাজলৈকে 27টা কৰিব লাগিব। এইটো হৈছে ফুলপাহ আৰু কাষৈটো ফুলপাহ যেনেকৈ 27টা লাগে, সেই কাষৈটো তাৰপৰা কাষৈটো এইটো দিম। কাষৈটো এনেকৈ এই সোঁমাজৰ পৰা এইটো সোঁমাজলৈকে দিব লাগিব। কিন্তু মোক কাষৈটোত অকল 25টা আছে, সমান জোখৰ মই নাপালোঁ, সেইটো কাৰণে এই কাষৈটো মই তো এক্সট্ৰাকৈ 25টা আছে, দুটা ইয়াত বহাই পিনি 27টা কৰি লৈছোঁ। 27টা কৰি এইটো মই এনেকৈ 27টা কৰি বনাই লৈছোঁ। এতিয়া এই কাষৈটোৰ এইটো সোঁমাজৰ পৰা এইটো সোঁমাজলৈকে বান্ধিব লাগিব। এইডোখৰলৈকে কম হ'ব, ইমান জোখত নাপালোঁ, সেইটো কাৰণে এইটো সোঁমাজলৈকে মই বান্ধিম। এই সোঁমাজৰ পৰা এইটো সোঁমাজলৈকে এনেকৈ বান্ধি যাম। এই মাজৰ যোনখিনি কাঠি আছে, এইখিনি এই ফুলপাহৰ এইখিনি মই ইয়াত বান্ধিম। এইখিনিত উঠাই যাম। ফুলপাহৰ এই সোঁমাজৰ পৰা তেনেকৈ এই পথালিকে বান্ধিব লাগিব। এইখিনি এনেকৈ, তেতিয়া মানে এইফালে আগলৈ যিমান ডাঙৰ ফুল হয় তেনেকৈ সিমানখিনি ইয়াত বাচিব পৰা হ'ব। ইয়াত অকল 27 এই ফুলপাহত যেনেকৈ এইটো সোঁমাজৰ পৰা এইটো সোঁমাজলৈকে 27টা কাঠি আছে নহয়, এই সোঁমাজলৈকে সেই 27টা কাঠি মই এইখিনিত 27টা কাঠি বান্ধিছোঁ। ইয়াত 27টা কাঠি, এইখিনিতো 27টা বান্ধিছোঁ। এতিয়া এইফালৰ পৰা মই ইয়াত যেনেকৈ এইটো সোঁমাজৰ পৰা ফ'কাছ নহৈছে যে, এইটো ফ'কাছ কৰ। এই সোঁমাজৰ পৰা ইয়াত প্ৰথমতে আছে 3টা কাঠি আছে নহয়, এই সোঁমাজটোত এই সোঁমাজত 3টা কাঠি আছে, কিন্তু মই এইফালৰটো নুঠাওঁ। এইফালৰ যোনটো 3টা এই 2টা আছে নহয়, এই 2টা উঠাম। এই 2টা উঠাই পিনি আকৌ যোনকেইটা এৰিব আছে সেইকেইটা এৰি পিনি আকৌ এই একণিটো উঠাম। সেইখিনি মই ইয়াত উঠাব লাগিব। এতিয়া মই এই প্ৰথমে কাষৈটো বান্ধিম। কাষৈটো এই সোঁমাজৰ পৰা এইটো সোঁমাজলৈকে এইখিনি বান্ধিম। এইখিনি এতিয়া মোক কৈ দিব মায়ে কৈ যাব কেইকণি পেলাব লাগে, কেইকণি উঠাব লাগে, আৰু মই ইয়াত আৰু এইখিনিত মই ধৰি পিনি বান্ধিম। কৈ যাব দেই, এই সোঁমাজৰ পৰা এইটো সোঁমাজৰ। ফুলখিনি বান্ধিবৰ কাৰণে এইখিনি মই লৈছোঁ। এইখিনি দেখাইছিলোঁ ন কিমানটো দীঘলকৈ লৈছোঁ সেইটো। তাৰপৰা এতিয়া এইফালে এটা উঠাম ন, প্ৰথমৰটো এটা উঠালোঁ। এইটো এতিয়া এনেকৈ 8টা উঠালোঁ। যোনটো উঠাম সেইটো বাওঁফালে লৈছোঁ, যোনটো পেলাম সেইটো সোঁফালে ল'ম। 8টা ন, 1 2 3 4 5 6 7 8টা। এই 8টা মই এইফালে পেলালোঁ বাহিৰলৈ। আকৌ এবাৰ হিচাপ কৰি লওঁ, এইটো দুভাগে হিচাপ কৰোঁ কেইটা হৈছে। 1 2 3 4 5 6 7 8টা। এই 8টা মই পেলালোঁ আৰু এইটো উঠালোঁ। এইটো যোনটো উঠিব এইটো উঠাইছোঁ, আৰু যোনটো পেলাম মই তললৈ সেইটো পেলাইছোঁ। তাৰপৰা 8টা আকৌ এটা, এইটো 8টা পেলালোঁ, আকৌ এইটোৱে এটা উঠালোঁ, আকৌ 8টা। এইটো 8টা পেলালোঁ, এইটো এটা তুলিলোঁ, আকৌ 8টা পেলাম। 1 2 3 4 5 6 7 8। এই 8টা এতিয়া মই আকৌ পেলালোঁ। এইটো 8টা পেলালোঁ, আকৌ একণিটো উঠালোঁ, এইটো উঠালোঁ। তাৰপৰা আৰু আকৌ 7টা, আকৌ এতিয়া 7টা পেলাম। 1 2 3 4 5 6 7। এই 7টা পেলালোঁ, আকৌ একণি উঠালোঁ। এতিয়া 4টা হৈছে ন, একণিকেতো 4টা হৈছে। আৰু এই 4টাটো এতিয়া মই এই যোনডাল জোখ লৈছিলোঁ, এই যোনডাল বান্ধিম, এইডাল এনেকৈ বান্ধি ল'ম। এই 4ডাল এনেকৈ কৰি বান্ধিছোঁ। এইটো এনেকৈ লৈ এই 4ডাল এইটো এনেকৈ এটা গাঁঠি দি ল'ম। আৰু এইটো ওপৰলৈ নি পিনি মই এডাল হাকুটি লৈছোঁ। ওপৰলৈ নি এই হাকুটিডালত এনেকৈ ৰাখি গৈছোঁ। এই হাকুটিডালত এটা এটাকৈ নি পিনি ওপৰত ৰাখি যাম মই এইভাগে। তাৰপাছতে হেৰি নহয়, কি ইয়াৰ ফালটোহে দিব লাগিব।
অঁ ইয়াৰ এফালটো অঁ মানে এই বাঢ়ি ফালটো নালাগে অকল যোনটো আকৌ এটা ন। এতিয়া মোৰ প্ৰথম কাঠিটো হৈ গ'ল নহয়, আকৌ এতিয়া এইটো প্ৰথমটো ধৰিছোঁ, 7টা পেলাব লাগিব, আকৌ এটা তুলি 7টা পেলাব লাগিব, এটা তুলি এইটো এটা উঠালোঁ আকৌ 7টা পেলাম, এইটো এটা উঠালোঁ নহয় আকৌ 7টা পেলাম, 7টা পেলাব লাগিব, 3টা তুলিব লাগিব। কিন্তু কাঠিবোৰ ঢিলা ঢিলা হৈ গৈছে যে। তো 1টা 2টা 3টা 4টা 5টা 6টা 7টা, এই 7টা পেলালোঁ আকৌ 3টা উঠাম, এইটো এটা উঠালোঁ নহয়, এটা উঠাই পিনি আকৌ 7টা পেলাইছোঁ, আকৌ 7টা পেলাই পিনি আকৌ 3টা উঠাম। তো 1 2 3 এই 3টা উঠালোঁ, তাৰপৰা আকৌ 7টা পেলাম ন, আকৌ 7টা পেলাম। তো 1 2 3 4 5 6 7 এই 7টা পেলালোঁ, আকৌ এটা তুলিলোঁ, আকৌ 7টা পেলালোঁ, আকৌ এইটো এটা উঠালোঁ, তাৰপিছত আৰু কেইটা পেলাম 6টা, 1 2 3 4 5 6 6টা পেলালোঁ, 2টা উঠালোঁ, এই দুটা, এইটো হৈছে 2 নম্বৰ কাঠিটো। এইটো এতিয়া 2 নম্বৰ কাঠি হ'ল, আৰু 2 নম্বৰ কাঠিটো এতিয়া এনেকৈ এইটো বান্ধি ল'লোঁ। মই যিমানখিনি পাৰোঁ আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিছোঁ। এবাৰ যদি বুজি নাপায় দুবাৰকৈ চাব লাগিলে, যদি বান্ধো বুলি ভাবে এনেকৈ হিৰক বান্ধি একেবাৰে সহজতে এইটো গামোচা ডাঙৰ ডাঙৰ ফুল বাচিব পাৰিব। আকৌ এইটো মই এতিয়া ওপৰলৈ উঠাই দিছোঁ, সেইটো ওপৰত হাকুটিডাল লগাই পিনি এইটো ৰাখি গৈছোঁ ওপৰত। তাৰপৰা আকৌ এতিয়া 3 নম্বৰ কাঠি হ'ব, 3 নম্বৰ কাঠিটো 2টা তুলিম, 1 2 2টা তুলিলোঁ ন। আকৌ এবাৰ কৈ দিছোঁ, যোনকেইটা মই ওপৰলৈ যোনটো উঠাম সেই উঠোৱাটো মই ইফালে বাওঁ চাইডে লৈছোঁ, আৰু যোনটো পেলাম সেইটো সোঁ চাইডে হ'ব, সোঁ চাইডে লৈছোঁ। আকৌ 2টা উঠাই 5টা পেলাম, 1 2 3 4 5 এই 5টা পেলালোঁ, আকৌ 5টা উঠাম, 1 2 3 4 5 তো 2টা উঠালোঁ, ইফালে 5টা পেলালোঁ, আকৌ 5টা উঠালোঁ, এই উঠোৱাকেইটা এফালে লৈ লৈছোঁ। তাৰপৰা আকৌ কেইটা পেলাম 5টা আকৌ 5টা পেলাম, 1 2 3 4 5 এই 5টা পেলালোঁ, তাৰপৰা আৰু 3টা উঠাম, 1 2 3 আকৌ এই 3টা উঠালোঁ, এইফালে 5টা পেলালোঁ 3টা উঠালোঁ, তাৰপৰা আৰু 6টা, 1 2 3 4 5 6 6টা পেলালোঁ, তাৰপৰা এটা নে কি কমিলে, এইটো 2টা উঠালোঁ, আৰু এফালে 5টা পেলালোঁ, আকৌ এইটো 5টা উঠালোঁ, এইটো 5টা উঠালোঁ, আকৌ এফালে 5টা পেলালোঁ, 5টা পেলাই আকৌ এফালে এইটো 3টা উঠালোঁ, 3টা, তাৰপৰা এফালে আকৌ 4টা পেলাম, 1 এইটো 2 3 3 4 এই 4টা পেলালোঁ, আকৌ 3টা উঠালোঁ, এই 4টা এফালে পেলালোঁ, তাৰপৰা এই 3টা এইকেইটা উঠালোঁ 3টা, আৰু এইটো হৈছে 3 নম্বৰ কাঠিটো। 3 নম্বৰ কাঠিটোতো এনেকৈ কৰি বান্ধি ল'লোঁ। এনেদৰে মই গোটেইকেইটা কাঠি বান্ধি ল'ম। মোৰ কাষৰটোত 26টা কাঠি আছে, মই গোটেইকেইটা বান্ধি লওঁ। এইটো বান্ধি লৈ পিনি এইটো ওপৰলৈ উঠাই, এয়া মোৰ কাষৰী আৰু ফুল বন্ধা হৈ গ'ল। এই তলৰখিনি ফুল, ওপৰখিনি কাষৰী হয়। কাষৰী 3টা 4টা কাঠি ইটোৰ লগত সিটো পাৰ হৈ যায় যে, সেইটো কাৰণে তাৰ চিন ৰাখিবৰ কাৰণে এনেকৈ কালাৰ দি বান্ধি লৈছোঁ। প্ৰথমেইটো ৰঙা বন্ধাটো হৈছে প্ৰথমৰ কাঠিটো, তাৰপিছত নীলাটো 2 নম্বৰ, হালধীয়াটো 3 নম্বৰ, ইটো 4 নম্বৰ। এনেকৈ বান্ধি ল'ব লাগে, তেতিয়া খেলি মেলি নহয়, নহ'লে দিগদাৰ হয়। এতিয়া এইখিনি ফুলখিনি উঠাই এতিয়া কাঠিটোৰ লগত উঠাই দাঙি ধৰিবৰ কাৰণে এনেকুৱাকৈ হাকুটি 3ডাল দৰকাৰ হ'ব। মই এইকেইটা লোহাৰৰ হাকুটি লৈছোঁ, আৰু হাকুটিকেইডাল এই চালিমাৰিডালৰ লগত এনেকৈ ভৰাই লৈছোঁ। হাকুটি নলৈ বেলেগ বাঁহৰ বা কাঠৰো বনাই ল'ব পাৰি, তেনেকৈও বনাই ল'ব পৰা হ'ব। মই লোহাৰৰ আছিলে কাৰণে এনেকুৱা লোহাৰই বনাই লৈছোঁ। এইকেইডাল এইখিনি ফুলখিনি দাং খাবৰ কাৰণে, ইয়াত ভৰাই পিনি দাঙি ৰাখিবৰ কাৰণে। এইপৰা এতিয়া উল্টা ছাইডটো মায়ে বাচি আছে, এইটো উল্টা ছাইডটো এতিয়া লুটিয়াই আছে।
আৰু এইখিনি তলৰ পৰা এইখিনি লুটিয়াই এতিয়া ওপৰত থ'লে নহয়, এতিয়া ওপৰৰ পৰা আকৌ এতিয়া লুটিয়াবৰ কাৰণে এডাল উলিয়াইছে। লাগি ধৰিলে নেকি? এতিয়া এইখিনি হৈছে যোনখিনি ফুলখিনি এতিয়া উঠিব নহয়, সেই ফুলৰ কাঠিখিনি এইখিনি যোনখিনি উঠিব, এইখিনি পৰাখিনি ফালে যোনখিনি উঠিব সেইডালত আছে। এতিয়া এডাল তললৈ ৰাখি আৰু এতিয়া এইখিনি দাঙি দিব নহয়। এতিয়া যোনখিনি উঠিব সেইখিনি এতিয়া এইখিনি দাং খাই গ'ল ন, ধৰি পিনি দাঙি দিলে দাং খাই গ'ল। এতিয়া তলত পৰাখিনি পৰি গ'ল আৰু এতিয়া এইখিনি এতিয়া হাকুটি লগাই পিনি টো উঠাই ল'ব। তো এটা লগালে হাকুটি আকৌ এফালে তিনিটা হাকুটি লগালে এইখিনিতে পূৰা এতিয়া দাং খাই গ'ল নহয় এইখিনি। আৰু এইফালে ফাকটো পূৰা ওলাই যায়। এইফালে এয়া চাওকচোন, উঠিছ নাই এইফালে এইটো ফাকটো। আৰু এয়া দেখিছে নহয়, এনেকৈ চিপাত ভৰাই ল'ব লাগে। এনেকৈ ভৰাই লৈছে আৰু এইফালে উঠাই ল'লে। আৰু এইফালে কাঠিকেইটা ফুলপাহ হৈ কাঠিকেইটা সমান হৈছে নাই সেইটো এবাৰ চাব লাগে। আৰু এতিয়া মায়ে চাই লৈছে মিলিছেনে নাই মিলা, এনেকৈ চাই ল'ব লাগে। নহ'লে আকৌ কাঠি তল এইখিনিৰ কাৰণে এইবোৰ এতিয়া চব ঘনকৈ আছে নহয়, এডাল নহ'লে দাঙি দিলে কিছুমান তললৈ ওপৰলৈ হৈ থাকে নহয়। কিছুমান এইবোৰ এতিয়া বেকা বেকি হৈ আছে নে এনেকুৱাবোৰৰ কাৰণে জোকাই মেলি চাব লাগে, ক'ৰবাত ওপৰত হৈ আছে নে তলত হৈ আছে চাব লাগে, চেক কৰি। এতিয়া সেই এডাল হেৰি হ'লেই হ'ব, এডাল তলৰ এডাল ওপৰলৈ উঠি গ'ল, এডাল আকৌ উলিয়াই ল'ব লাগে। এনেকৈ চেক কৰিব লাগে। একেবাৰে সহজ পদ্ধতি, এনেকৈ ডাঙৰ ফুল বাচিবৰ কাৰণে ইমান চকুৰ প্ৰব্লেম নহয়। এতিয়া 18খন গামোচা এনেদৰে, আৰু ইয়াত বেলেগ বেলেগ ফুল বান্ধিব পৰা হ'ব, 27টা কাঠিও। আৰু এতিয়া এপাহ ফুল আকৌ বেলেগ ফুলো বান্ধিম, তেনেদৰে উঠাব পাৰিব আৰু একেবাৰে সহজতে। আৰু এতিয়া এইডাল খুলি দিলে